guys, welcome back to our YouTube channel Chaudhary's Vlog. আশা কৰো আপোনালোক সকলো ভালে আছে, মই ভালে আছো আৰু আজি ব্লগটো হৈছে গণেশ চতুৰ্থী স্পেশাল আজি 10 সেপ্টেম্বৰ সো বেছি পলম নকৰি আপোনালোকক ভিডিওটো গোটেইখিনি দেখাই যাম আজি কি কৰিলো দিনটো সো লেটস ষ্টাৰ্ট দ্য ভিডিও আৰু মোৰ পিম্পলটো প্লিজ ইগনোৰ কৰি দিব নাজানো কৰ পৰা আহি পাইছে হোপ জলদি গুচি যায় আৰু गणेश चतुर्थी दिना मैं गणेशजीर फेवरेट मोदक बनाम আজি तो तार कारणे बहुत सिम्पल रेसिपी मैं बस्तुखिनि आगे जोगार करि लैछु या प्रथमते आमार नारिकल 2 কাপ दिसु तार पिছত मिठै आरो या चाउলৰ गुৰি आरो लगते घी ভিডিওটো মই নিজে কৰিব লগা হোৱা বাবে অলপমান অসুবিধা হৈছে তথাপিও আপোনালোকক যিখিনি পাৰিছো মই দেখাই যাম प्रथमे मैं केराहीटुत 2 চামুচ घी दी गरम होৱাৰ পিছত नारिकलखिनि दी दिसु আৰু 2 মিনিট পিছত মই नारिकलखिनि মিঠৈখিনি এড কৰি দিसु আৰু হেকত মই ইলাইচি পাউডাৰ অলপমান দি মিডিয়াম ফ্লেমত এনেকে কৰিছো এইখিনি ঠাণ্ডা হ'ব দিয়াৰ পিছত নেক্সট মই কেৰাহী এটাত पानी 2 কাপ বইল কৰিব দি চাউলৰ গুৰিখিনি ঢালি দিছো আৰু গোটেইখিনি বস্তু অলপ ঠাণ্ডা হোৱাৰ পিছত মই এনেকে মোদক বনাই আছো ভিডিওটো অলপ ভাল নহল কাৰণ মই পেহিক বনাব দিছিলো কিন্তু পেহিয়ে নোৱাৰিলে ভালকে नेक्स्ट ट्राई करिम जाते अलप ভাল ভিডিও দিব পাৰো সো আপোনালোকে বেয়া নাপাব गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि एकदन्ताय वक्रतुण्डाय गौरीतनयाय धीमहि गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि प्रसादखिनि प्रथमे মই গণেশজীক আগবঢ়াইছো তাৰ পিছত ঘৰৰ সকলোকে দিছো আৰু আজি ভিডিওটো অলপ সৰু হ'ল আপোনালোকে যদি ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব Thank you.